হেল্ল' বন্ধুসকলে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু লগতে আজি উৰুকা আৰু মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই বৰ্তমান বৰপেটা সত্ৰলৈ গৈ আছোঁ। আপোনালোকক সত্ৰখন দেখুৱাই দিম, তাত কি আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে দেখিবলৈ পাইছে বৰপেটা সত্ৰৰ এইটো পুখুৰী, কি সুন্দৰ পুখুৰী আপোনালোকে দেখিবলৈ পাইছে। ইয়াত শ্ৰীকৃষ্ণৰ মূৰ্তি আছে, দেখিবলৈ পাইছে। মানে আজি আপোনালোকক মানে ভিতৰ ভাগ দেখুৱাব নোৱাৰিম। ইয়াত মানে আহিলে ধুতি চোলা পিন্ধি আহিব লাগে, আমাক ভিতৰত প্ৰৱেশ কৰিব দিয়া নাই। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আপোনালোকক আজি অলপ হ'লেও দেখুৱাম বুলি আহিছোঁ, আপোনালোকে ভালদৰে চাব। সত্ৰখনৰ মধ্যভাগত আহিছোঁ, সেইটো এটা বগা মন্দিৰৰ নিচিনা আছে, এইটো কি নাজানো কি বুলি কয়। ইয়াত বিভিন্ন ফুলেৰে আবৃত আছে, বঢ়িয়া মনোমোহা। আপোনালোকে ইয়ালৈ আহিব পাৰে। ইয়াত লিখা আছে মহাপুৰুষ মাধৱদেৱে নিজ হাতেৰে ৰোপণ কৰা ফুল হয়, ইয়াত আছে। আপোনালোকে চাব পাৰে, মহাপুৰুষ মাধৱদেৱে ৰোপণ কৰা ফুল হয়। ইয়াত কিয় কৰিছে নে, এইটো হৈছে এটা কুঁৱা। এইটো কুঁৱা মহাপুৰুষ মাধৱদেৱে ব্যৱহাৰ কৰিছিলে। এয়া আপোনালোকক দেখুৱাই দিম। আপোনালোকে দেখিবলৈ পাইছে, এইটো কুঁৱা মহাপুৰুষ মাধৱদেৱে ব্যৱহাৰ কৰিছিলে। এইখন সত্ৰৰ এটা মূল আকৰ্ষণ। ইয়াত আপোনালোকে আহিব পাৰে। এই সত্ৰখনলৈ আহি বহুত ভাল লাগিছে, কিন্তু মই ভিতৰ ভাগ দেখুৱাব পৰা নাই। মই ধুতি চোলা পিন্ধি অহা নাই, ধুতি চোলা পিন্ধি আহিলে ভিতৰত প্ৰৱেশ কৰিব দিয়ে। আপোনালোকক এনেই সন্মুখ ভাগটো দেখুৱাই দিছোঁ, দেখিবলৈ পাইছে। ৰামাতাৰ ভেটি হয়, নাজানো ভেটি কি আৰু কোৱাই হ'ব নিশ্চয়। ইয়াত বহু বছৰ পুৰণি আছে। ইয়াত মানুহৰ প্ৰৱেশ নিষেধ বুলি লিখাই আছে, ইয়াত ভিতৰত প্ৰৱেশ কৰিব নেদে। আজি কথাখিনি মই লাহে লাহে কৈছোঁ। ইয়াত এনেই আৰু পৰিৱেশটো শান্তিৰ পৰিৱেশ। ইয়াত লাহে লাহে ক'ব লগা হৈছে, আপোনালোকে চাই যাব ভিডিঅ'টো। আপোনালোকে দেখিবলৈ পাইছে ভিতৰত থাকি জ্বলি আছে। ভিতৰত মোক আগতে কৈছোঁ প্ৰৱেশ কৰিব দিয়া নাই। ইয়াত এখন অক্ষয় বন্তি আছে, প্ৰায় 600 বছৰ ধৰি ইয়াত চাকি গছা জ্বলিয়ে আছে। আপোনালোকে নিশ্চয় জানে, মহাপুৰুষ মাধৱদেৱ এজন নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক আছিল। ইয়াত সকলো আহিব পাৰে, ইয়াৰ বৈষ্ণৱ ধৰ্মৰ সকলো ইয়াত আহিব পাৰে। ইয়াত আহি বহুত ভাল লাগে। ইয়াত ডাঙৰকৈ দৌল উৎসৱ পালন কৰা হয়। আপোনালোকে এবাৰ আহি চাবচোন। মই আজি সত্ৰখন দেখুৱাবলৈ অহা নাছিলোঁ, মই বৰপেটা এটা কাম এটাত আহিছিলোঁ, লগতে আজি সত্ৰখন চাই যাম বুলি আহিছোঁ। আহাতে গধূল হ'ল, ভালদৰে দেখুৱাব নোৱাৰিলোঁ। এইখন সত্ৰৰ মূল প্ৰৱেশ পথ, এইটো মূল প্ৰৱেশ পথেৰে এইখন সত্ৰলৈ ভিতৰলৈ যাব পাৰি। আপোনালোকৰ সত্ৰখনৰ মূল গেটটো দেখুৱাই দিছোঁ। দেখিবলৈ পাইছে, এই সত্ৰখনৰ মূল গেট হয় এইটো গেটেৰে মানুহ অহা যোৱা কৰিব পাৰি। এতিয়া আমি সত্ৰৰ পৰা আহিলোঁ, আপোনালোকক সত্ৰখন একদিন ভালদৰে দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু লগতে মই আমাৰ গাঁৱত যি ভোগালী উৎসৱ পালন কৰা হৈছে আপোনালোক সকলোৱে দেখুৱাম। আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকিব। এইটো আমাৰ গাঁৱৰে আমাৰ মেচি হয়, পুৱাই গা ধুই এইটো জ্বলাব আহিছোঁ। আপোনালোকৰ ভোগালী বিহুৰ শুভেচ্ছা ৰাখিল।